নমস্কাৰ, মাইনা DB কুকিঙলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আন এটা ৰেচিপি লৈ আহিছোঁ, নাৰিকলৰ লাড়ু। নাৰিকলৰ লাড়ু বনাবৰ কাৰণে আমি 2টা নাৰিকল ৰুকি লৈছোঁ আৰু 2 কাপ চেনি লৈছোঁ। যিটো কেৰাহীত আমি নাৰিকলৰ লাড়ু বনাম, সেই কেৰাহীটোতে আমি ৰুকি থোৱা নাৰিকলখিনি দি লৈছোঁ। এতিয়া আমি নাৰিকলখিনিত চেনিখিনি দি দিছোঁ। চেনি আৰু নাৰিকল ভালকৈ সানি ল'ম, যাতে নাৰিকলখিনিৰ লগত চেনিখিনিও ধুনীয়াকৈ মিক্স হৈ যায়। আমি 5 মিনিট নাৰিকল আৰু চেনি একেলগে সানি ল'লোঁ। আমি এতিয়া কেৰাহীটো বহাই দিম। অলপ সময় জুইটো অলপ সময় বেছিয়ে থাকিব। এনেকৈ বহাই দিয়াৰ পিছত এনেকৈ লাৰি থাকিব লাগিব, এনি টাইম কিন্তু লাৰি থাকিব লাগিব। অলপ পিছত আমি গেছৰ জুইটো অলপ একেবাৰে মিডিয়াম কৰি ল'ম, তাৰপিছত এনেকৈ ভাজি থাকিম। এনেকৈ আমি কম জুইত যেতিয়ালৈ আঠা আঠা ভাৱ এটা নাহে তেতিয়ালৈ এনেকৈ লাৰিয়ে থাকিব লাগিব। এতিয়া আমাৰ লাহে লাহে অলপ আঠা আঠা লাগি আহিছে, আমি আৰু অলপ সময় ভাজি ল'ম, ভালকৈ জানো আঠাটো ধৰে হাতত। এনেকৈ কৰিলে হাতত যদি আৰু অলপ আঠা লাগে তেতিয়া আমাৰ হৈ যাব নাৰিকল। আমাৰ নাৰিকলৰ লাড়ু ভাজা হৈ গৈছে। এতিয়া আমি চাওক, এনেকৈ কৰিলে বস্তুটো লগ হৈ গৈছে, গৰম লাড়ু লাৰিব নোৱাৰি। এতিয়া আমি নমাই ল'ম, লাড়ুখিনি বনাই ল'ম। নাৰিকলৰ এই ওপৰৰ বাকলিটো দি এনেকৈ বহুত গৰম হ'ব, সেইকাৰণে আমি অলপ এনেকৈ কৰি ল'ম, তেতিয়া বনাব ভাল হয়। এনেকৈ ল'লে অলপ গৰমটোও কম লাগে। এয়া আমাৰ কি ধুনীয়াকৈ লাড়ু হৈ গৈছে। এনেকৈ আমি গোটেইখিনি লাড়ু বনাই ল'ম। গোটেইখিনি লাড়ু বনোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। এয়া আমাৰ লাড়ুখিনি গোটেইখিনি বনোৱা হৈ গৈছে। আপোনালোকেও এনেকৈ অতি কম সময়ৰ ভিতৰতে ঘৰত কিবা কাজ সকাম হ'লে বনাব পাৰিব। কম সময়ৰ ভিতৰতে আমি নাৰিকলৰ লাড়ু এনেকৈ বনালোঁ। আপোনালোকেও বনাই খাব। আৰু যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। আকৌ নতুন এটা ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।